গুড মৰ্নিং, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, আমাৰো ভালে। ইয়াৰ ৰাতিপুৱাই ওলালোঁ বাহঁতৰ ঘৰলৈ যাবলৈ। ইমান ডাঙৰ হ'লোহি, আজিলৈকে চুলি গুচা খোপা বান্ধিবলৈকে নিশিকিলোঁ, যেনেকৈ মেৰিয়াই থৈ দিছোঁ আৰু। এই যে আমাৰ লোভ মোহ এইবোৰ মাত্ৰ খন্তেকীয়া, দুদিনৰ কাৰণেহে। যিকেইদিন মানুহ জীয়াই থাকে সকলোৰে লগত হাঁহি ফূৰ্তিৰে ধেমালিৰে থাকিব লাগে। এই কথাষাৰ কিয় কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। আৰু আজি এই ডাঙৰ বাহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ, কাৰণ আজি ডাঙৰ বাৰ শহুৰ দেউতা মানে আমাৰ বৰ্তা আজি বছৰেকীয়া সকাম, মৃত্যু হোৱা এবছৰে হ'ল। আজি বছৰেকীয়া সকাম পাতিছে, সেয়া মৌপিয়াত দেউতাক আৰু মই লৰালৰিকৈ ওলাই ল'লোঁ ৰাতিপুৱাই যাবলৈ বুলি। আৰু সকলোকে নমস্কাৰ জনাই মৌপিয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমি গৈ থাকোঁ এতিয়া। আৰু আহি আমি ৰাজাগাঁও পাই গ'লোহি, কাৰণ মোৰ সৰু সৰু দুটামান কাম আছিলে, কাম কেইটামানো কৰি ল'লোঁ। আৰু এইফালে মই থ্ৰেডিং কৰিবলৈও সোমাই গ'লোঁ। বাজনী নাই কাৰণে ৱেইট কৰি আছোঁ। আৰু এইফালে আহি পেলাই কাপোৰৰ দোকানত সোমালোহি, কাৰণ ডাঙৰ বাক ছোৱালীজনীক বোলে ফৰক এটা লাগে। ধুনীয়াকৈ ফৰক এটা বাছি ল'লোঁ আৰু ধুনীয়াকৈ লৈ ল'লোঁ এতিয়া ফৰক এটা। এতিয়া গৈ থাকোঁ আৰু আহি পাই গ'লোহি আমি বাহঁতৰ ঘৰ। এয়া সৰু বাহঁতো আহিছে, সৰু বা ছোৱালীজনীৰ লগত আমাৰ মৌপিয়া ধুনীয়াকৈ খেলি আছে। এইফালে ডাঙৰ বা ছোৱালীজনীয়ে মোবাইল চাই আছে। আৰু আহি আমি অলপ সোনকালে পাই গ'লোহি, সৰু বাহঁতো আহি গ'ল। আৰু এইফালে বায়েক ভনীয়েক দুইজনী চিপছ খাই আছে। আৰু আমি যে আনিছিলোঁ দোকানৰ পৰা ফৰক, এইটো তাই ধুনীয়াকৈ পিন্ধি আছে। সঁচাকৈ মানুহৰ জীৱন যে দুদিনীয়া। বৰ্তা যে আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি যাব মই কল্পনাও কৰা নাছিলোঁ। এইফালে ভকত আহিবলৈ ধৰিলে, ভকতে যা যোগাৰবোৰ কৰি আছে। এইফালে আমি বহি আছোঁ আৰু এইফালে মানুহবোৰ আহিছে, যিহেতু চিৰা দৈ খোৱাৰ ব্যৱস্থা কৰিছে। আৰু আমি বাহঁতৰ ঘৰৰ পৰা ধুনীয়াকৈ ওলাই দিলোঁ। ইমান মানুহ আহিলে যিহেতু আমি ভিডিঅ' নকৰিলোঁ। আৰু চাওকচোন ইমান ধুনীয়া জেগা এটা ৰখিছোঁহি, ইমান ভাল লাগি গৈছে। একচুৱেলি প্ৰতিটো ৰাস্তা, প্ৰতিখন গাঁও, প্ৰতিটো জেগাই ধুনীয়া, তাক চাবলৈ অন্তৰৰ পৰা জানিবলৈ লাগিব। এইফালে বেলিও ডুবি আহিছে আৰু চাওকচোন ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত ৰখি সঁচাকৈ বহুত ভাল লাগি গ'ল। আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইয়াতে ধুনীয়াকৈ ৰিলচ দুটামানো বনাই ল'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়াকৈ আমি এতিয়া ঘৰলৈ গৈ থাকোঁ। এয়া মৌপিয়াও ধুনীয়াকৈ ৰিলচ দুটামান বনাই ল'লোঁ। ভিডিঅ'টো আজি বৰ বেছি দীঘল নকৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ কৈছোঁ আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই বাই।